আজি আমি কি আলোচনা কৰিম ভাৰতবৰ্ষত মৌচুমী বতাহৰ প্ৰভাৱ আৰু মৌচুমী বতাহ কি কাৰণে সৃষ্টি হয় আৰু ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যত এই মৌচুমী বতাহে বৰষুণৰ সৃষ্টি হয়। এটা কথা জানি থোৱা দৰকাৰ, আমি চবে অকল শিক্ষাৰ্থীসকলে নহয়, চবে জানিব লাগে ভাৰতবৰ্ষৰ প্ৰায় 70% বৰষুণ মৌচুমী বতাহৰ প্ৰভাৱ, যাৰ ফলত আমাৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত যিখিনি শস্য আমাৰ ছটিওৱা হয় এই শস্যখিনিৰ জলসিঞ্চনৰ ব্যৱস্থা বা বৰষুণ এই মৌচুমী বতাহে থকা হয়। হয়নে? যদি এই মৌচুমী বতাহ নাহে আমাৰ ভাৰতবৰ্ষ কি প্ৰধান দেশ আৰু আমাৰ ইৰিগেশ্যন ছিষ্টেম সিমান ডেভেলপো নহয়। তো মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতবৰ্ষৰ প্ৰতিটো শস্যতে গুৰুত্বপূৰ্ণ। হয়নে? তো আমি জনা উচিত এই মৌচুমী বতাহ কোনফালে সৃষ্টি হয় বা কোনফালেৰে ভাৰতবৰ্ষত সোমায় আৰু কোন কোন ৰাজ্যত ভাৰতবৰ্ষত বৰষুণ হয়। আপোনালোকৰ আজি মই জনাৰ কাৰণে এটা কথা ক'ম যে আমাৰ যিটো ৰাষ্ট্ৰসংঘৰ এটা সংস্থা আছে আৰু এই সংস্থাটোত তাত এটা ডিপাৰ্টমেণ্ট আছে আৰু সেই ডিপাৰ্টমেণ্টটো হৈছে ৱৰ্ল্ড মেটৰলজিকেল ডিপাৰ্টমেণ্ট WMD। আৰু WMD কি কৰিছে, ভাৰতবৰ্ষৰ যিটো বতৰ বিজ্ঞান কেন্দ্ৰ বহুত উচ্চ স্তৰত প্ৰশংসা কৰিছে। কাৰণ যোৱা বছৰ বা এই বছৰ ফেনী আৰু আমফান এই দুটা যি ধুমুহা আহিছিল, এই ধুমুহা অহাৰ আগতে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই তাক বহুত আগতীয়াকৈ গোটেই মানুহখিনিক সতৰ্ক কৰি দিছিল। আৰু এই সতৰ্ক কৰি দিয়াৰ ফলতে আমাক ধ্বংসৰ হাৰ বা বিধ্বস্ত হোৱা হাৰ বহুত কমিছে। হয়নে? লগতে কি লাভ হৈছে, আমাৰ ভাৰতবৰ্ষৰ ওচৰ পাজৰে থকা যেনে বাংলাদেশ, ছিংগাপুৰ আদিৰ লগতে 13খন দেশে এই সতৰ্কবাণীৰ পৰা লাভান্বিত হৈছে। হয়নে? যদি এনেকুৱা এটা সংস্থা আমাৰ ভাৰতবৰ্ষত আছে, আমি তাৰ কাৰণে বহুত গৌৰৱ বোধ কৰোঁ। আমাৰ টেকন'লজি, আমাৰ প্ৰযুক্তিবিদ্যা ইমানেই উচ্চ স্তৰত আগবাঢ়িছে যে এদিনাখন আমি ভাৰতবৰ্ষ গোটেই দিশতে শক্তিশালী হিচাপে দেখা দিব। তো আজি আমি জানিম মৌচুমী বতাহৰ কথা। এই ভিডিঅ'টোত আমি জানিম বহুত ইণ্টাৰেষ্টিং ফেক্ট মানে মৌচুমী বতাহৰ বিষয়ে আমি বহুত কথা জানিম আজি, যিবিলাক কথা আমি আগতে জনা নাছিলোঁ বা আমাৰ যিখিনি একদম বিজ্ঞানৰ বিষয়ে নজনা মানুহ সেইখিনিৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট। কাৰণ তেখেতসকলেও জানিব লাগে যে মৌচুমী বতাহৰ ভাৰতবৰ্ষত কি প্ৰভাৱ, আৰু এই গোটেইখিনি জনাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওঁ। আমাৰ যেতিয়া মে' মাহ আহে, মে' মাহৰ শেষৰ ফালে মানে জুনৰ আৰম্ভণি হোৱাৰ আগে আগে কি হয়, ভাৰতবৰ্ষৰ ভূপৃষ্ঠৰ মানে মাটিভাগৰ উষ্ণতা যথেষ্টভাৱে বৃদ্ধি পাব আৰম্ভ কৰে। আৰু এই ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব, আমাৰ ভূপৃষ্ঠৰ উপৰিভাগত থকা যি বায়ু মানে আমি উশাহ নিশাহৰ কাৰণে যি বায়ু ব্যৱহাৰ কৰোঁ সেই বায়ুমণ্ডলটো কি হ'ব, লাহে লাহে ওপৰলৈকে উৰি যাব। কাৰণ তাৰ উষ্ণতা বৃদ্ধিৰ লগে লগে তাৰ ভৰ বা তাৰ ঘনত্ব কমে আৰু ওপৰলৈকে উঠে। আৰু ওপৰলৈকে উঠাৰ লগে লগে কি হয়, আমাৰ ভূপৃষ্ঠ এটা খালী ঠাইৰ সৃষ্টি হয়। খালী ঠাইৰ সৃষ্টি হ'লেতো সি তেনেকৈ থাকিলে নহ'ব, তেতিয়া কি হ'ব, বেলেগ জেগাৰ পৰা আহি তাত বায়ু প্ৰৱেশ কৰিব বা এই জেগাখিনিত বেলেগ জেগাৰ পৰা আহি বায়ু সোমাব। এতিয়া চোৱা, এই বায়ু ক'ৰ পৰা আহে? আমি জানো যে উষ্ণতা বৃদ্ধিৰ লগে লগেও যদিও ভূপৃষ্ঠৰ উপৰিভাগত উষ্ণতা বৃদ্ধি পায়, কিন্তু আমাৰ যিটো সাগৰ পৃষ্ঠ ভাৰতবৰ্ষৰ পশ্চিম ফালে থকা আৰৱ সাগৰ আৰু দক্ষিণ ফালে থকা ভাৰত মহাসাগৰৰ উপৰিভাগৰ উষ্ণতা কিন্তু বৃদ্ধি নাপায়। উষ্ণতা বৃদ্ধি নাপালে কি হ'ব, তাত যিখিনি বায়ু থাকিব তাৰ উপৰিভাগত যিখিনি বায়ুমণ্ডল তাত থকা বায়ুৰ ঘনত্ব কিন্তু বহুত বেছিয়ে থাকিব, কাৰণ সাগৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধি নাপায়। তেতিয়া কি হ'ব, আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে তাৰ খালী জেগাটো সৃষ্টি হৈ গৈছে। তো সাগৰ পৃষ্ঠৰ পৰা সেই বতাহ আমাৰ ভাৰতবৰ্ষৰ ভূপৃষ্ঠৰ ওপৰলৈকে আহি যাব। মানে ইয়াত এটা বৈজ্ঞানিক ধাৰণা থাকে, এটা চাইণ্টিফিক কনচেপ্ট আছে যি তাৰ পৰা বায়ুখিনি ভাৰতবৰ্ষৰ বায়ুমণ্ডলৰ উপৰিভাগলৈকে আহি যায়। আৰু এই অহাৰ পিছত যিহেতু আমাৰ ভূপৃষ্ঠটো উত্তপ্ত হৈ আছে, সেই বায়ু বা জলীয় বাষ্প মানে পানীৰ সৰু সৰু কণাবিলাক আহি পেলাই ইয়াত বৰষুণৰ সৃষ্টি কৰে। এতিয়া চোৱা, যদি এই বৰষুণ যাক গোটেই ভাৰতত একেলগে সৃষ্টি নহয়, প্ৰথমতে কি কৰিব, ই মৌচুমী বতাহ আন্দামান নিকোবৰ যিটো আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল তাত প্ৰথম যাব, তাত যাই পেলাই বৰষুণৰ সৃষ্টি কৰে। এতিয়া
কেনেকৈ যায় সেইটো কথা হৈছে ই জলীয় বাষ্পখিনি বায়ুমণ্ডলৰে উৰি পেলাই আন্দামান নিকোবৰত যায়। আন্দামান নিকোবৰৰ পৰা আহি আমাৰ ভাৰতৰ দাক্ষিণাত্যত থকা আমাৰ কেৰালা ৰাজ্যত ই প্ৰৱেশ কৰে আৰু এই প্ৰৱেশ কৰা দিনটো নৰ্মেলি কি হয় জুনৰ 1 তাৰিখ হয়। জুনৰ 1 তাৰিখে কেৰালাত নৰ্মেলি প্ৰৱেশ কৰে। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ যিটো পূব উপকূল বংগোপসাগৰ আৰু আমাৰ ভাৰতবৰ্ষৰ যিটো সীমা তাৰ ওপৰেৰে এই মৌচুমী বতাহে গতি কৰে আমাৰ নৰ্থ ইষ্টৰ ফালে, উত্তৰ পূবৰ ফালে, আৰু উত্তৰ পূবৰ ফালে আহি পেলাই সি জুনৰ 7 তাৰিখে কেলকাতাত বা কলিকতাত বৰষুণৰ সৃষ্টি কৰে। আৰু বৰষুণৰ সৃষ্টি কৰাৰ পিছত ই কি কৰে আমাৰ উত্তৰ ফালত থকা হিমালয় পৰ্বতত এটা প্ৰচণ্ড খুন্দা মাৰে আৰু এই খুন্দাৰ ফালত সি এটা ভাগ জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ অসম ৰাজ্যত আহে। আৰু সেইকাৰণে কি হয় জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত মৌচুমী বতাহৰ প্ৰভাৱত আমাৰ অসমত যথেষ্ট বৰষুণ হয়। আৰু বাকী যিটো অংশ হিমালয়ত খুন্দা মৰাৰ পিছত সেই অংশটো আমাৰ ভাৰতৰ উত্তৰ অঞ্চলত থকা ৰাজ্যবিলাক যেনে উত্তৰাখণ্ড, দিল্লী এনেকুৱা ৰাজ্যবিলাকত বৰষুণৰ সৃষ্টি কৰে। তাৰপিছত সি তাৰ পৰা গৈ গৈ জুনৰ 9 তাৰিখৰ ভিতৰত মুম্বাই বা মহাৰাষ্ট্ৰত বৰষুণৰ সৃষ্টি কৰে। এতিয়া আমি কি দেখিলোঁ যে মৌচুমী বতাহ সৃষ্টি হৈছে সাগৰত আৰু সি গৈছে আন্দামানত, কেৰেলাত, পূব উপকূল এনেখিনি গোটেই জেগাখিনি ঘূৰি ঘূৰি আমাৰ ভাৰতবৰ্ষত কি কৰে বৰষুণৰ সৃষ্টি কৰে। হয়নে? ইণ্টাৰেষ্টিং হয় বস্তুখিনি। কিয় ইণ্টাৰেষ্টিং? যদি মৌচুমী বতাহ নাহিলহেঁতেন তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত এই যিটো শস্যৰ হাৰ, আমি যে আমাৰ 50% মানুহ শস্যৰ লগত জড়িত, এই মানুহখিনি কিন্তু শস্যৰ লগত জড়িত হ'ব নোৱাৰিলেহেঁতেন। কাৰণ আমাৰ জলসিঞ্চনৰ ব্যৱস্থা মানে কৃত্ৰিমভাৱে পানী নদ নদীৰ পৰা আনি আমাৰ পথাৰলৈকে দিয়া প্ৰক্ৰিয়াটো সিমান ডেভেলপ নহয়। তো আমি এই মৌচুমী বতাহক কি কৰিব লাগে ভগৱান জ্ঞান কৰা উচিত আমাৰ ভাৰতবৰ্ষই, যিয়ে আমাক কি দি আছে, আমি জীয়াই থকাৰ কাৰণে আমাৰ শস্য উৎপাদনৰ কাৰণে আমাক শক্তি দান কৰিছে এই মৌচুমী বতাহ। সেইকাৰণে ভাৰতবৰ্ষত মৌচুমী বতাহৰ লগতে ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো মৌচুমী বতাহৰ বহুত প্ৰভাৱ আছে। এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট আৰু আমাৰ ভাৰতবৰ্ষৰ চাইণ্টিফিক যিবিলাক মানে কথা ফেক্ট সেইবিলাক জনাৰ কাৰণে তোমালোকে ভিডিঅ'টো চোৱা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, লগতে বেল আইকনটো দবাই থোৱা যাতে নতুন ভিডিঅ'বিলাক অহাৰ লগে লগে প্ৰথমতে তুমি চাব লাগিব। ঠিক আছে? থেংক ইউ।